হেল্ল' এভৰিৱান, মই সাগৰিকাই তোমালোক সকলোকে মোৰ চেনেল ইটছ মাই ক্লাছেছলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব গৈ আছোঁ এটা নতুন টপিক নাম্বাৰ ছিষ্টেমৰ বিষয়ে, যোনটো জব এক্সামবিলাকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, যেনেকৈ বেংক এক্সাম, SSC এক্সাম অৰ আছাম পুলিচ ৰিটেন এক্সাম, সকলোবিলাকতে এই টপিকটো বহুত ইম্পৰ্টেণ্ট হয়। যদি ভিডিঅ'টো ভাল লাগে তো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ বাবে কিছুমান ফৰ্মুলা আমি মন কৰিবলগীয়া, যেনেদৰে a+b হোল স্কোৱাৰ ইজ ইকুৱেল টু a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ। এই যোনকেইটা ফৰ্মুলা আছে সেই গোটেইকেইটা ফৰ্মুলাৰ প্ৰুফ তোমালোকে ক্লাছ 9 অৰ ক্লাছ 10ৰ বুকবিলাকত পাই যাবা। আমাৰ ফাৰ্ষ্ট কুৱেশ্যন 999 হোল স্কোৱাৰ, য'ত আমি a - b হোল স্কোৱাৰ ইজ ইকুৱেল টু a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ ফৰ্মুলাটো ইউজ কৰিম। তোমালোকে চাব পাৰা যে 999ক আমি 1000 - 1 হোল স্কোৱাৰ বুলি লিখিব পাৰোঁ। গতিকে এই ফৰ্মুলাটোৰ মতে আমি ইয়াত a ইজ ইকুৱেল টু 1000 আৰু b ইজ ইকুৱেল টু 1 পালোঁ। গতিকে এই ফৰ্মুলাটোত আমি মানবোৰ বহুৱাই আমি কেলকুলেশ্যন কৰোঁতে কেলকুলেশ্যনটো সহজ হৈ পৰিল। এতিয়া আহিছোঁ আমাৰ নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 2, 397 হোল স্কোৱাৰ। ইয়াত আমি 397ক 400 মাইনাছ 3 হোল স্কোৱাৰ হিচাপে লিখিব পাৰোঁ। ঠিক আগৰটোৰ দৰে ইয়াত আমি a - b হোল স্কোৱাৰৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিছোঁ, য'ত a ইকুৱেলছ টু 400 আৰু b ইকুৱেলছ টু 3। গতিকে ফৰ্মুলাটোৰ মতে আমি যেতিয়া মানবোৰ বহাই দিলোঁ তেতিয়া আমাৰ কেলকুলেশ্যনটো সহজ হৈ পৰিলে আৰু আনচাৰটো সোনকালে ওলাই পৰিলে। এতিয়া আহিছোঁ আমাৰ নেক্সট কুৱেশ্যনটোলৈ, য'ত আমি এটা নতুন ফৰ্মুলা ব্যৱহাৰ কৰিছোঁ। ইয়াত আমি 309ৰ স্কোৱাৰ উলিয়াব লাগে। প্ৰথমতে তোমালোকে চাব পাৰা যে 309ক আমি 300 প্লাছ 9 হিচাপেও লিখিব পাৰোঁ। গতিকে আমি a প্লাছ b হোল স্কোৱাৰৰ ফৰ্মুলাটো ইয়াত ব্যৱহাৰ কৰিম, য'ত a ইকুৱেলছ টু 300 আৰু b ইজ ইকুৱেল টু 9 হয়। আৰু কম সময়তে আমাৰ আনচাৰটো ওলাই পৰিলে। ঠিক তেনেদৰে এই ফৰ্মুলাটোৱে ব্যৱহাৰ কৰি পেলাই মই আন এটা এক্সাম্পল দিছোঁ, 507 হোল স্কোৱাৰ, য'ত আমি 507ক 500 প্লাছ 7 হোল স্কোৱাৰ বুলি লিখিব পাৰোঁ, য'ত আমি a প্লাছ b হোল স্কোৱাৰৰ ফৰ্মুলাটো ব্যৱহাৰ কৰোঁ আৰু ব্যৱহাৰ কৰি আমাৰ আনচাৰটো সোনকালে পাবলৈ সক্ষম হৈছোঁ। এতিয়া আহিছোঁ আমাৰ পাছৰ প্ৰশ্নটোলৈ। 796 হোল স্কোৱাৰ মাইনাছ 204 হোল স্কোৱাৰ। ইয়াত আমি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ইজ ইকুৱেল টু a মাইনাছ b ইণ্টু a প্লাছ b ফৰ্মুলাটো ব্যৱহাৰ কৰিছোঁ, য'ত আমি a ইকুৱেলছ টু 796 আৰু b ইকুৱেলছ টু 204 পাইছোঁ। গতিকে এই ফৰ্মুলাটোৰ মতে আমি মানবোৰ বহুৱাই দিওঁতে আমাৰ আনচাৰটো সোনকালে পাবলৈ সক্ষম হৈছোঁ। এই ফৰ্মুলাবোৰ ব্যৱহাৰ কৰি আমি কম সময়তে আনচাৰবোৰ উলিয়াব পাৰোঁ। এতিয়া আহিছোঁ আমাৰ নেক্সট কুৱেশ্যনটোলৈ, 45 স্কোৱাৰ মাইনাছ 35 স্কোৱাৰ। ইয়াতো আমি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিছোঁ, য'ত আমি a ইকুৱেলছ টু 45 আৰু b ইকুৱেলছ টু 35 স্কোৱাৰ ধৰিছোঁ। গতিকে আমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমাৰ আনচাৰটো পাই গৈছোঁ। এতিয়া আমি যোনটো ফৰ্মুলা ব্যৱহাৰ কৰিব গৈ আছোঁ সেইটো ফৰ্মুলাৰ দ্বাৰা আমি সহজতে কোনো এটা সংখ্যাৰ কিউব উলিয়াব পাৰোঁ। উদাহৰণস্বৰূপে মই লৈ লৈছোঁ 99 হোল কিউব, য'ত আমি a মাইনাছ b হোল কিউবৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিছোঁ। ইয়াত আমি 99ক 100 মাইনাছ 1 হিচাপে লিখিছোঁ, য'ত a ইকুৱেলছ টু 100 আৰু b ইকুৱেলছ টু 1 হয়। গতিকে a মাইনাছ b হোল কিউবৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি আমাৰ আনচাৰটো সোনকালে আৰু সহজতে পাবলৈ সক্ষম হৈছোঁ। গতিকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি আনচাৰ পাইছোঁ 970299। এতিয়া আহিছোঁ আমাৰ আন এটা কুৱেশ্যনলৈ, 67 হোল কিউব। ইয়াতো সেই ছেইম প্ৰচেছেই ব্যৱহাৰ কৰা হৈছে, কিন্তু ইয়াতে ফৰ্মুলাটো বেলেগ ব্যৱহাৰ কৰা হৈছে। ইয়াত a প্লাছ b হোল কিউবৰ ফৰ্মুলা ব্যৱহাৰ কৰা হৈছে। ইয়াতো আমি কিউব উলিয়াম। গতিকে a প্লাছ b হোল কিউবৰ ফৰ্মুলাটো ইউজ কৰোঁতে ইয়াত a ইকুৱেল টু 60 আৰু b ইকুৱেল টু 7 পাইছোঁ। গতিকে এই ফৰ্মুলাটোৰ মতে আমি মানবোৰ বহুৱাই পাওঁ
মানবোৰ বহুৱাই আমি আমাৰ আনসাৰটো সোনকালে পাব পাৰিম যদি তোমালোকে চাব বিচাৰিছা যে এই আনসাৰবোৰ শুদ্ধ হৈছে নে নাই তেন্তে তোমালোকে তোমালোকৰ ক্যালকুলেটৰত এইবোৰ ক্যালকুলেট কৰি চাব পাৰা ইয়াত মই তোমালোকে কৰিব পাৰাকে কিছুমান এক্সাৰসাইজ দি থৈছোঁ যোনবোৰ এক্সাৰসাইজ যোনবোৰ ফৰ্মুলা মই এই ভিডিঅ'টোত তোমালোকক এক্সপ্লেইন কৰিছোঁ বা বুজাইছোঁ সেই ফৰ্মুলাবোৰ ইউজ কৰি পেলাই তোমালোকে এই ক্যালকুলেশনবোৰ কৰিব পাৰিবা Do like, share and subscribe. If you have any problem, then comment.